গোগামুখৰ পৰা লখিমপুৰ জিলাৰ নাৰায়ণপুৰ বোৱাৰী সন্ধানহীন। লখিমপুৰ জিলাৰ চাউলধোৱা আৰক্ষী চকীৰ অন্তৰ্গত চাউলধোৱা ন আলিৰ জীয়ৰী তথা নাৰায়ণপুৰৰ এগৰাকী বোৱাৰী 12 আগষ্টৰ সন্ধিয়াৰ পৰা নিৰুদ্দেশ হৈ থকা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিৰুদ্দেশ হৈ থকা বোৱাৰীগৰাকী হৈছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰ থানাৰ অন্তৰ্গত দুৰপাং ভৰলাপুৰৰ নিবাসী মহেন্দ্ৰ বৰাৰ পত্নী তথা দুটি কণমানি সন্তানৰ মাতৃ দীপজ্যোতি বৰুৱা। যোৱা 10 আগষ্টত স্বামীগৃহৰ পৰা দুটি কণমানি সন্তানৰ সৈতে নআলিস্থিত মাতৃগৃহলৈ আহিছিল। 11 আগষ্টত দীপজ্যোতি বৰুৱাই ধেমাজিত পঢ়ি থকা ভনীয়েক মনালিছা দৌৰাক হোষ্টেলত থবলৈ গৈছিল আৰু হোষ্টেলতে ৰাতিটো কটাইছিল। 12 আগষ্টৰ আবেলি ধেমাজিৰ পৰা মাতৃগৃহলৈ নাইট ছুপাৰত উভতি আহিছিল। সন্ধিয়া 7 মান বজাত গোগামুখত উপস্থিত হৈ বোৱাৰীগৰাকীয়ে মাতৃৰ সৈতে কথাও পাতিছিল, কিন্তু 7:30 মানত ফোন কল কৰোঁতে বোৱাৰীগৰাকীৰ মোবাইল অফ আহে। পিছত ঘৰৰ মানুহে বোৱাৰীগৰাকীক বিচাৰ খোচাৰ কৰাৰ পিছতো বৰ্তমান পৰ্যন্ত কোনো সন্ধান পোৱা নগ'ল। ইতিমধ্যে ভাতৃ দিগন্ত দুৱাৰাই গোগামুখ থানাত এজাহাৰ দাখিল কৰে। কোনো লোকে মহিলাগৰাকীৰ সন্ধান পালে 8011398882 অথবা 8753931898 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে কাটৰ আহ্বান জনাইছে। দাদা কওকচোন, আপোনাৰ ভণ্টি নিৰুদ্দেশ হৈছে, কওকচোন কথাটো কি হৈছিলে আচলতে? কথাটো মানে তেখেত আহিছিলে মানুহজনৰ ঘৰৰ পৰা আহি ইয়াত পালেহি। ক'ত ক'ৰ মানুহজনৰ ঘৰ ক'ত? মানুহজনৰ ঘৰ দুৰপাঙত, নাৰায়ণপুৰ। আহি কিনি ভণ্টি ঘৰত আছিলে। কেই তাৰিখে আহিছিলে? 10 তাৰিখে আহিছিলে। 10 আগষ্ট। 10 আগষ্টত আহি 11 তাৰিখে 10 তাৰিখে থাকিলে। 11 তাৰিখে ভণ্টিক আকৌ কলেজত হোষ্টেলত থ'বলৈ যাম বুলি কৈ। কোন জেগাত? ধেমাজি। ধেমাজি হোষ্টেলত থ'বলৈ যাম বুলি কৈ গ'ল। গৈ তাত ৰাতিটো থাকিলে। 11 তাৰিখে ৰাতিটো থাকিলে 11 তাৰিখে। 12 তাৰিখৰ দিনাখন আহি আছোঁ বুলি কৈ আপোনাৰ প্ৰায় 7মান বজালৈকে ফোন কলত আছিলে। সন্ধিয়া তাৰপৰাতো 2-3 বজাত ওলাইছে বুলি কৈছিলে। নাইট ছুপাৰ আহিছিলে? নাইট ছুপাৰ আহিছিলে ধেমাজিৰ পৰা। আহি পেলাই গোগামুখত ক'লে মই গোগামুখ পালোহি। 7টামান বজাত ক'লে গোগামুখ পালোহি। আধা ঘণ্টা পিছৰ পৰা আৰু মোবাইল ছুইচ অফ হৈ আছে। 7টা বজালৈকে আপোনালোকৰ কানেকশ্যন আছিলে? 7টা বজালৈ কানেকশ্যন আছিলে। তাৰপিছতে মোবাইলটো ছুইচ অফ হৈ আছে। তেতিয়াৰ নিৰুদ্দেশ হৈ আছে। বিচাৰ খোচাৰ কৰিছেনে? বিচাৰ খোচাৰ কৰিলোঁ, নাপালে। পোৱা নাই এতিয়ালৈকে। পৰিয়ালৰ লগতো খা খবৰ ল'লোঁ, ক'লৈকো যোৱা নাই বুলি ক'লে। মোবাইলটো ছুইচ অফ হৈ আছে এতিয়া বৰ্তমান। এতিয়া আপোনালোকে এজাহাৰ দিছে? এজাহাৰ এখন দিয়া হ'ল। ক'ত দিছে? চাউলধোৱা থানালৈ গ'লোঁ। চাউলধোৱা থানাত ক'লে যোন জেগাত নিৰুদ্দেশ হৈছে তাত গৈ পেলাই এজাহাৰখন দিয়ক বুলি। এতিয়া আমি গোগামুখ থানাত এখন দি থৈ আহিলোঁ। এজাহাৰ এখন দিছে? এজাহাৰ এখন দি থৈ আহিছোঁ। কি সন্দেহ কৰিছে আপোনালোকে? কি হ'ব পাৰে বুলি কিবা সন্দেহ কৰিছে নেকি? এতিয়াতো সন্দেহ কৰিবলগীয়া তেনেকৈতো এতিয়ালৈকে একো পোৱাই নাই। কি সন্দেহ কৰিম? ক'ত হেৰালে আপোনালোকে মানে বিভূতিত পৰিছে? আৰু বিভূতিত পৰি আছোঁ। 7টা বজালৈকেতো লাইনত আছোঁ বুলি ক'লে, আহি আছোঁ বুলি। 12 তাৰিখৰ কালিৰ সন্ধিয়ালৈকে? কালি আপোনাৰ 7টা বজালৈকে লাষ্ট কল কৰিছে, আহি আছোঁ মই গোগামুখ পালোহি, আহিম বুলি। লাষ্ট কল কাৰ লগত কথা পাতিছিলে? লাষ্ট কল মাৰ লগত কথা পাতিছিলে। কি নাম মাৰ? মা হীৰামণি দুৱাৰা। দেউতা আছে নেকি? দেউতা আছে। কি নাম? বাবা দুৱাৰা। এতিয়া কি আহ্বান জনাব আপোনালোকে? কোনো সদা হয় যদি দেখি পায় তেখেতক আমাৰ কণ্টেক্ট নম্বৰ দিয়া হ'ব। কণ্টেক্ট নম্বৰত ফোন কৰিলে আমি আনিব পাৰিম। আপোনাৰ পত্নী নিৰুদ্দেশ হৈ আছে কালিৰে পৰা, কওকচোন কি হৈছিলে? শনিবাৰ দিনাখন আপোনাৰ ইয়াত ঘৰলৈ আহিছে, মাকৰ ঘৰলৈ আহোঁ বুলি ক'লে। মানে 10 তাৰিখে? 10 আগষ্ট তাৰিখে মাকৰ ঘৰলৈ আহিম বুলি ক'লে। আহিম বুলি কোৱা দেখি মই যিহেতুকে আমাৰ তাৰপৰা বপু চাৰিআলি বুলি কয়, তাত আহি পেলাই মই থৈ গ'লোহি। তাৰপিছত মোৰ লগত কোনো কাজিয়া পেচাল নাই। আহিলে ইয়াত থাকিলে, থকাৰ পিছত ভনীয়েকক মানে কি ধেমাজিত আপোনাৰ হোষ্টেলত পঢ়ে। 11 তাৰিখে থ'বলৈ গ'ল? 11 তাৰিখে থ'বলৈ যোৱাৰ পিছত 12 তাৰিখৰ দিনাখন আপোনাৰ আহি আছোঁ বুলি কৈ পেলাই মানে নিৰুদ্দেশ হৈ আছে। কাজিয়া পেচাল আপোনালোকৰ নাই? আপোনালোকৰ সন্তান কেইটা আছে? সন্তান মোৰ 11 বছৰীয়া এজনী ছোৱালী আছে, 5 বছৰীয়া এজনী ছোৱালী আছে। মাকৰ লগতে আহিছিলে তেওঁলোক? মাকৰ লগত আহিছে। এতিয়া কাজিয়া আপোনালোকৰতো সংসাৰটো সুন্দৰকৈ চলি আছিলে? সুন্দৰকৈ চলি, কোনো কাজিয়া পেচাল নাই বা মত বিৰোধ নাছিলে? এতিয়া আপুনি কি কিবা সন্দেহ কৰিছে নেকি আপুনি? সন্দেহটো মই একো নাই বাৰু এতিয়ালৈকে। কাৰোবাৰ লগতো সম্পৰ্ক নাছিলে? গম পোৱাত নাই। এতিয়া কি আহ্বান জনাব? ধৰক আমাৰ নিউজটো যোনে চাব, নিউজটো সদাশয় ৰাইজলৈ কি আহ্বান জনাব? মোৰ আহ্বান এইটোৱে মানে কি, ক'ত আছে কেনেকৈ গমটো পালে ভাল হয় আৰু আমাৰ নম্বৰ দিয়া হ'ব, কণ্টেক্ট কৰি পেলাই গম পালে ভাল হয়। কণ্টেক্ট নাম্বাৰ দিয়া হ'ব, তাত কণ্টেক্ট কৰিবলৈ আপুনি অনুৰোধ জনাইছে? গমটো পালে ভাল হয়। গোগামুখ থানাত এজাহাৰ দিছে? এজাহাৰ দিয়া হৈছে।
কওকচোন আপোনাৰ ছোৱালীৰ নাম কি আছিলে? দীপজ্যোতি দুৱৰা। কিমান বছৰ বয়স কিমান আছিলে? আগতে এতিয়া দীপজ্যোতি বৰুৱা, বয়স 27 বছৰ। 27 বছৰ। কেতিয়া আহিছিলে ঘৰলৈ? শনিবাৰ দিনাখন আহিছিলে, 10 আগষ্টত। 10 আগষ্টত আহিছিলে। তাৰপিছত ভণ্টিক থ'বলৈ গৈছিলে। ভণ্টিক থ'বলৈ গৈছিলে। অঁ মই কৈছিলোঁ, তই ৰাতিপুৱা তাই ক'লে মা মই ভণ্টিক থ'বলৈ যাম। তাৰপিছত তাৰপিছত মই ক'লোঁ তই হেৰি ৰাতিপুৱা যদি যায় তেতিয়া যাবি, দেৰিকৈ যাব নালাগে। তাৰপৰা ভনীয়েকে ক'লে মই 1টা বজাত যাম বাই। তাৰপৰা 1টা বজাত ওলালে যাবলৈ। তাৰপৰা ওচৰৰ মানুহক ভাত খাবলৈ মাতিলে সিহঁতক। তাৰপৰা ভাত খাবলৈ গ'ল, ভাত খাই আহোঁতে 2টা বাজিলে। ঘৰৰ পৰা কেইটা বজাত ওলাই গ'ল? ঘৰৰ পৰা 2টা বজাত 2টা বজাত ওলাই গৈছে। তাৰপিছত আপোনাৰ সৈতে কেতিয়ালৈকে কথা পাতিছিলে যে তাই? মোৰ লগত 7টা বজালৈকে পাতিছিলে। 12 তাৰিখৰ 7টালৈকে আপোনালোক কথা পাতিছে। তাৰপিছত আকৌ পুনৰ কেতিয়া কল কৰিছিলে তাইক? আধা ঘণ্টা পাছত। আধা ঘণ্টা পিছত তালৈ তাৰপৰা ইয়াত গাড়ী পোৱা দেৰি হ'ল, 2:30 বাজিলে। তাৰপৰা 2:30 বাজিলে হ'ল। তাৰপৰা মোক ফোন কৰিছে গৈ পাই মা 4:30 বাজিলে, এতিয়া গাড়ী নাই, মই কেনেকৈ যাম? আজি ভণ্টিৰ লগতে থাকি যাওঁ। মই ক'লোঁ ঠিক আছে থাকি যাওঁ, ৰাতিপুৱা গুচি আহিম বুলি ক'লোঁ। তাৰপৰা ৰাতিপুৱা মই ফোন কৰিছোঁ, ভণ্টি কলেজলৈ যাব, তই গুচি আহিবি। হ'ব মই সিহঁতৰ হোষ্টেলতো কাজিয়া হৈছে, মই কাজিয়াখন অকণমান চাই লওঁ, মই অকণ দেৰিকৈ যাম। মই বোলো হ'ব দে, তই তেতিয়া দেৰিকৈ যাবি গৈ আহিবি। তাৰপৰা 12টামান বজাত মোলৈ ফোন কৰিছে, মা মই সেই ছোৱালীকেইজনী মাকহেঁত আহি আছে, মই ভণ্টিৰ ওচৰলৈ যাম, মই এতিয়া দেহাহঁতৰ ঘৰতে আছোঁ বুলি ক'লে, ভাগিনজনীৰ ঘৰত। তাৰপিছত তাই কেইটা বজাত উঠিছে সেইটো কওকচোন। তাৰপৰা 5টা সন্ধিয়া লাগিলে, তাৰপৰা চুপাৰত উঠোঁতে। গোগামুখত কেইটা বজাত পালেহি? গোগামুখত 7টা বজাত পালেহি। 7টা বজাত আপুনি কথা পাতিছে? ভালকৈ কথা পাতিছে, নৰ্মেলকৈ কথা পাতিছে? এতিয়া মই কৈছোঁ তই প্ৰথমতে ফোন কৰিলোঁ, তোৰ চুপাৰখন ইমান দেৰি লাগিছে যে বোলে গোগামুখত পালোহি, মানুহ উঠিবৰ কাৰণে ৰখি আছ বুলি ক'লে। তাৰপৰা মই অলপ দেৰি ৰখিলোঁ, তাৰপৰা আকৌ ফোন কৰিলোঁ, মোৰ মোবাইলৰ ৰিচাৰ্জো এদাই হৈ হ'ল। তাৰপৰা আকৌ ফোন কৰিলোঁ, কি হ'ল তোৰ চুপাৰ অহাই নাই এতিয়ালৈকে বুলি কৈছোঁ। তাৰপৰা বোলে যাম এতিয়া মানুহ হৈছে। মই বোলো তেতিয়া তই হেৰি কৰ, টেম্পুত গুচি আহ, টেম্পু পাই। তাৰপৰা কৈছে এতিয়া টেম্পুত যাবলৈ মোক ভাড়াকৈ দিব লাগিব, টেম্পুত যাবলৈ মোক পইচা নাই, চুপাৰ ভাড়াটো দি দিলোঁ বুলি কৈছে। তাৰপিছত মই ক'লোঁ মই তেতিয়া দাদাক পঠিয়াই দিম। তাৰপৰা তাই কৈছে নালাগে দাদাক পঠিয়াবলৈ, চুপাৰখন যাব এতিয়া, আকৌ দাদা আহি গোগামুখত পাবহি, ময়ো গুচি যাম, দাদাক নালাগে বুলি ক'লে। তাৰ 5-10 মিনিটৰ পাছত ফোন হওক আৰু এতিয়ালৈকে নিৰুদ্দেশ হৈ আছে। ঠিক আছে, এই আপোনালোকৰ যিহেতু বাতৰিটো বহুতে চাব, এই চোৱাসকললৈ কিবা অনুৰোধ জনাব নেকি? যদি ক'ৰবাত দেখে আমাক কণ্টেক্ট কৰিলেই হয়। ছোৱালীজনী এনেইতো ভালেই আছিলে, সকলো স্বাস্থ্য পাতি ঠিকেই আছিল ন? ভালে আছে। এতিয়া আপোনালোকে মানে একো ভাবিয়ে পোৱা নাই কেনেকৈ নাইকিয়া হ'ল, ভাবি পোৱা নাই? কেনেকৈ নাইকিয়া হ'লে আমি ভাবিয়ে পোৱা নাই। তাই মানে হাৰ্টৰ প্ৰব্লেম আছে, আমি এইটোৱে ভাবি আছোঁ। কিজানি তাই বেছি চিন্তা কৰি দিলে মানে মানুহজনী বেহুচ হৈ যায়, ক'ব নোৱাৰা হৈ যায়। হাৰ্টৰ অসুখ আছে? কিজানি তেনেকৈ ক'ৰবাত কিবা হ'ল বুলি আমি বেছি চিন্তা কৰিছোঁ। ঠিক আছে।